খগেনদা আপুনি এই বাক্সাৰ পৰা ইয়াতে যে গৰীবৰ কাম কৰিব আহিল গুৱাহাটীত আহিল কেনেকৈ এইটো বহুত ডাঙৰ কাহিনী কাহিনীটো কচোন এটা কাহিনীটো হৈছে মানে কি মোক একজনে মই যেতিয়া ঘৰত থাকো একজনে ক'লাক ৰান্ধনি লাগে মই বোলো এই ময়ে যাম তাৰপিছত কি ক'লাক ঠিক আছে মই কথা পাতি ৰেডি হ'ল এতিয়া সি ক'লাক কি মোক পল্টন বজাৰত আহিব দিছে মইতো পল্টন বজাৰ চিনি নাপাওঁ পল্টন বজাৰ মই চিনি নাপাওঁ তাৰপিছত সেই মানুহজনক ক'লো বোলে মই গুৱাহাটী এইবিলাক জেগা চিনি নাপাওঁ তেতিয়াহ'লে এটা কাম কৰোঁ মই আমাৰ দাদা আহিব দাদাৰ লগত আহিবি দাইতা একেবাৰে ক'ত নিয়ে সুধিলোঁ মিজোৰাম মণিপুৰ যাম তাৰপিছত যাই তাহোঁ আলোচনাবিলাক কৰলাক ৰাতি গুৱাহাটী চিনি নাপাওঁ মণিপুৰ যাই পাইছোঁ মণিপুৰৰ পৰা ৰাতি 4টাত উঠছোঁ উঠি পিনে আহিলোঁ গুৱাহাটীত তাৰপিছত মই যিটো জেগাত কাম কৰিম তাৰ পৰা মানুহ এটা আৰু পল্টন বজাৰ গৈছে আৰু মই নামছোঁ কি সেই পল্টন বজাৰত নামি কিনে সেই পল্টন বজাৰৰ মানুহটো আৰু আনবা গৈছে আৰু আমাৰ ইয়াৰ পৰা যিটো মানুহ গৈছে বাকীখিনি লগা এটাই কৈ থাকা খালি আমাৰ যিটো গেছি আমাৰ আৰে ই গুৱাহাটী চিনি নাপায় ই মণিপুৰ গৈছে ইয়াৰ লগত আহিলোঁ মণিপুৰৰ পৰা একজনৰ লগত